কৰিবলৈ আমাৰ হেল্ল' এভৰিৱান আৰু আমি আহোঁতে আহোঁতে দেৰিয়ে হৈ গ'ল 25টা মানে আহি পালি এণ্ড মানে এই ওচৰতে আছোঁ আমি এইডোখৰতে ৰৈ দিলোঁ আৰু পুলিচ ষ্টেচনৰ ওচৰত আৰু বেছি টাইম নাই ভালেই হ'ল আধা ৰাস্তা খোজ কাঢ়িব নাপালোঁ বেছি টাইম নাযাওঁ অলপে যাম যদি ভাগৰ লাগে তাৰপৰাই ঘৰলৈ গুচি যাম আৰু এইজনী ভণ্টি আজি আৰু ৰ'দটো দি দিছে আৰু পূৰা আহি পালে আৰু মই জাষ্ট অলপমান ক্লিপ ল'বলৈ এইটো ল'ম বুলি ভাবিছোঁ গোটেই টমটম আগফালে ৰখি দিলে পাৰিছে মিলি গৈছে ভালো আছে তুমি ভালো লাগে তোরা অপরাধ অহাবাৰ বিহু দেখাতে ইয়াত মুখখান খুলি দেখাব চবকে কিন্তু বহুত এটা ডাঙৰ কথা যে আমি এইবিলাক পিন্ধি কিমান গৰম লাগিছে এইবিলাক পুৰা সেই হয় গম পাইছে না মানে এই জেকেট যি থাকে জেকেটৰ হয় ভিতৰত কেনেকুৱা গৰম লাগিছে হ'লেও পিন্ধি আছে এটা হাত চাপৰি ইয়াৰ কাৰণে ভিতৰত পুৰা গবেয়া বহুত মানে গৰম লাগিছে হেল্ল' হেল্ল' নাই মানে সাউন্ডটো একদমেই নাহে মানে সেই হৈ আছে পিছত ক'ব ভিডিঅ' চাব ভিডিঅ' NK prank NB prank থ্যাংক ইউ NB prank ভাৰতৰে নুমলীয়া
মই ভিডিঅ' লৈছোঁ পুৰা গৰমত ঘামি জুমি ঘৰ আমাৰ ফেমিলি মই ডাঙৰজনী একেবাৰে এজনী একেবাৰে টিকলি মই ঘৰৰ ডাঙৰ মোৰ অৰ্ডাৰ শুনিব লাগে ৰাতিলৈ চ' গাইজ আমাৰ গোগামুখত আহিলে ডিম্পু দা আৰু তেওঁ অসমৰ চবচে ডাঙৰ ইউটিউবাৰ হয় আৰু আজি আমি গৈ আছোঁ ফাংচনলৈ আৰু চাই থাকিব আমাৰ ৰুণজুন ব্লগ ओह यार यार ये कितनी औसम है यार মেকআপ আৰ্টিষ্ট হাল্লা গোল্লা লাগিছে মানে এতিয়া ওলাই যাব লৈছো মানে বৰষুণ কি কৰিব ইমান মানুহ নিজস্ব বক্তাৰ ভাষণ আগবঢ়াবৰ কাৰণে মই জনাইছোঁ ধন্যবাদ কিন্তু আমাৰ এই সময়ত আমি সমালোচনা কৰোঁ বিহু সলনি হৈছে বিহু পৰিৱৰ্তন হৈছে নহয় সভ্যতা আজিলৈকে কিন্তু এচাম পুৰুষা ব্যক্তিয়ে কিন্তু অধাৰি ধাৰা সুন্দৰকৈ মুগা সাজযোৰ পিন্ধিছিল উঠত বৰ্ষণ কৰি লগাইছিল বৰ্তমান সময়তো কিন্তু বিহু দুগৰাকীয়ে ইয়াকে কয় বিহু বুলি আৰু ৰাইজ তো বৰষুণে পাত্তা নাপায় মানে বিহু চামে ইয়াক গামোচা চামোচা লৈ উৰো A few moments later.